সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি হ'ল এটা বিশেষ দিন, কাৰণ আজি হ'ল আমাৰ বিবাহ বাৰ্ষিকী। আজি আমি সুখে দুখে 5টা বছৰ অতিক্ৰম কৰিলোঁ। আজিৰ পৰা 6 নম্বৰ বছৰত ভৰি দিলোঁ। আশীৰ্বাদ কৰিব যাতে এনেকৈ সুখ হাঁহি ধেমালিৰে জীৱনটোত আগবাঢ়ি যাব পাৰোঁ। আজি যিহেতু এটা বিশেষ দিন, গতিকে আজিৰ দিনটো মই কি কৰিলোঁ, ক'ত গ'লোঁ, সকলোখিনি আপোনালোকক আজি দেখাম। এতিয়া আজি সোনকালে গা ধুলোঁ, গা ধুই আজৰি হ'লোঁ আৰু এতিয়া মই যাম গোঁসাই ঘৰলৈ। ভাবিছোঁ আজি গোঁসাই ঘৰত অকণমান পায়স আগবঢ়াম, সেইকাৰণে এতিয়া গোঁসাই ঘৰলৈ যাওঁ আৰু তাৰপিছত যাম মন্দিৰলৈ। গতিকে আজিৰ দিনটো মই ক'ত গ'লোঁ, কি কৰিলোঁ, সকলোখিনি আপোনালোকক মই আজি দেখাম। গতিকে এতিয়া পটাপট গোঁসাই ঘৰৰ পৰা আজৰি হৈ আহোঁ আৰু তাৰপিছত মই সকলোখিনি আপোনালোকক দেখাই আছোঁ। ল'ৰা-ছোৱালীকেইটাই পায়স খাই আছে, আপোনালোকক অকণমান দেখাই দিছোঁ। ব'লক এইফালে চাই দিয়া, চবে চাই দিয়া। চবে চোৱা, এইয়া ওলাইছোঁ মন্দিৰলৈ। গতিকে এতিয়া মন্দিৰত গৈ চাকি গছি আগবঢ়াই আহোঁ আৰু তাৰপিছত আমি এফালে যাম আৰু সকলো আপোনালোকক দেখাম। কৃষ্ণ বাসুদেৱ কৃষ্ণ কৃষ্ণ। এতিয়া মই মন্দিৰ আহি পালোহি। এতিয়া পটাপট চাকি গছ লগাই লৈছোঁ। আৰু এতিয়া সেয়া আমাৰ এইটোৱে উৎপাত কৰি আছে ৰূপমাইনাই। এতিয়া যাওঁ পটাপট, আজি কিবা এটা বনাওঁগৈ। অলপ ওলাই যোৱা কথা আছে, তেখেতে কৈছে অলপ উলিয়াই নিম বুলি। এতিয়া ক'ত নিয়ে কি কৰে একো নাজানো। আৰু বিশেষকৈ আজি বতৰটো বহুত বেছি বেয়া, মোৰ ভয় লাগিছে ৰূপক লৈ অলপমান ওলাই যাবলৈ। কিন্তু আজি যিহেতু এনিভাৰ্চাৰী, সেইটো কাৰণে অকণমান ওলাই যাম বুলি ভাবিছোঁ বাৰু। গতিকে ৰূপক পূৰা পেকিং কৰি নিব লাগিব। বতাহো মাৰি আছে অলপ বাহিৰত। গতিকে এতিয়া পটাপট ৰূপৰ কাৰণে কিবা এটা বনাই লওঁ আৰু তাক পটাপট খুৱাই পেলাই ৰেডি কৰি লওঁ। এতিয়া আমি ওলাই মেলি ৰেডি হ'লোঁ। চাওঁ ক'ত যাওঁ। আজি বতৰটো আচলতে খুবেই বেয়া, কিন্তু ওলালোঁ যেতিয়া যাওঁ আৰু ৰাস্তাতে ডিচাইড কৰিম ক'ত যাম। গতিকে ব'লক। এইফালে চাই দিয়া তোমালোকে, আমাৰ দুজন মপাত বহি আছে। আহি বালিমাহী ৰিজৰ্ট পালোহি, খোৱাৰ কাৰণে অৰ্ডাৰ দিছোঁ আৰু মই বহি আছোঁ। আমি এতিয়া খাম আৰু তাৰপিছত ঘৰত যাম। আমি খাই বৈ আজৰি হৈ আহিলোঁ আৰু বতৰটো সঁচাকৈ সাংঘাতিক বেয়া। এতিয়াও চব বৰষুণ দি আছে। গতিকে এতিয়া আমি ঘৰত যাওঁ আৰু এতিয়া আহি আমি পাই গ'লোহি। যথেষ্ট ভাগৰো লাগিছে আৰু যিহেতু আমি খাই আহিছোঁ, গতিকে এতিয়া আৰু ভোক নাই খাবলৈ। গতিকে এতিয়া শুলেই হ'ল। কিন্তু ৰূপ যে এতিয়া শুব অহা ক্ষীণ, কাৰণ সি এতিয়া শুওঁতে 1টা বজাবগৈ আৰু 1টা বজাৰ পিছত মোৰ খোৱা নহয়। গতিকে এতিয়া সি খেলিয়ে আছে বৰ্তমান। তাকো অলপ খুৱাই দিওঁ, যিহেতু এতিয়া অকণমান দেৰিয়ে হৈ গ'ল আৰু আজিৰ দিনটো সঁচাকৈ বহুত বেছি ভাল লাগিলে। বতৰো যথেষ্ট বেয়া আছিলে, কিন্তু তথাপিও দিনটো ভালে ভালে পাৰ হৈ গ'ল। আৰু আজি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম। ধন্যবাদ, শুভৰাত্ৰি।